নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 চনত তোমালোকে হাই সেকেন্ডাৰী পৰীক্ষা দিবা সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা যদি তোমালোকে হাই সেকেন্ডাৰী পৰীক্ষা দিয়া তেন্তে তোমালোকে এটা বস্তু জানি লোৱা যে 2026 চনত তোমালোকৰ পৰীক্ষাটো অলপ নতুন নিয়মত অনুষ্ঠিত হ'ব, নতুন প্যাটাৰ্ণত অনুষ্ঠিত হ'ব আৰু নতুন সিলেবাস। যদিও তোমালোকৰ সিলেবাসটো কিতাপৰে থাকিব কিন্তু তাৰ উপৰিও তোমালোকৰ যেটো প্যাটাৰ্ণ আছে, সিলেবাস আছে, সিলেবাসটো অলপমান তোমালোকৰ বেলেগ কৰি বেলেগ ধৰণৰ কোৱেশ্চনসমূহ দেখাবলৈ পাবা। ঠিক আছে। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত তোমালোকে সেই বিষয়ে আলোচনা কৰিম যে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিলে তোমালোকৰ হাই সেকেন্ডাৰী 2026 চনত তোমালোকে ভাল নাম্বাৰ এটা 50% বা 80 60 70% তোমালোকে স্কোৰ কৰিব পাৰিবা। সকলোখিনি কথা তোমালোকৰ ডিটেইলছ সহকাৰে আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি দিয়া। যেহেতু বিগত 2টা বছৰৰ পৰা দেখা পোৱা গৈছে যে হাই সেকেন্ডাৰী পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান অনিয়ম দেখা পোৱা গৈছে যে কুৱেশ্চন পেপাৰসমূহত অলপমান টাফেষ্টটো আহি গৈছে আৰু কুৱেশ্চন পেপাৰসমূহ এনেকুৱা ধৰণৰ আহিছে যে তোমালোকে যে হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত যে তোমালোকে নিট পৰীক্ষা দিবা বা বিএসসি নাৰ্ছিং পৰীক্ষা দিবা বা তোমালোকে জিএনএম এএনএম বি ফাৰ্মৰ যে এন্ট্ৰেন্স হয় সেই এন্ট্ৰেন্সৰ তোমালোকৰ সুবিধা হোৱাকৈ কুৱেশ্চন পেপাৰসমূহ সেটবিলাক তেওঁলোকে প্যাটাৰ্ণসমূহ হেনেকুৱা কৰি আছে। ঠিক আছে, মেইনলি সায়েন্সৰ ক্ষেত্ৰত। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কি কৰিবা, এতিয়াৰে পৰা তোমালোকে OMR টাইপৰ কুৱেশ্চন, OMR বেস্ট কুৱেশ্চনসমূহ তোমালোকে ষ্টাডি কৰিবলৈ আৰম্ভ কৰি দিয়া। ঠিক আছে। যেহেতু তোমালোকে হাই সেকেন্ডাৰী পিছত সায়েন্সৰ পৰা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত তোমালোকে এদিন নহয় এদিন তোমালোকে কিবা নহয় কিবা কৰিবই লাগিব। যদি তোমালোকে বিএসসি নপঢ়া তেন্তে তোমালোকে কি কৰিব লাগিব, বিএসসি নাৰ্ছিং হওক বা তোমালোকে নিট দিবা, কোনোবাই ডিফাৰ্ম পঢ়িবা, কোনোবাই ল্যাবৰেটৰী পঢ়িবা। সেই কাৰণে তোমালোকে এতিয়াৰ পৰা CWE যিটো অসমৰ কমন এন্ট্ৰেন্স এক্সাম হয় সেই এক্সামৰ বেসিছত তোমালোকে কুৱেশ্চনসমূহ OMR বেস্টত পঢ়ি থাকা। ঠিক আছে, শৰ্ট কুৱেশ্চনসমূহ আৰু সেই কুৱেশ্চনসমূহৰ ধৰণেই তোমালোকৰ পৰীক্ষাত এইবাৰ কুৱেশ্চনসমূহ আহা দেখা গৈছে হাই সেকেন্ডাৰী পৰীক্ষাত, মেইনলি সায়েন্সৰ ক্ষেত্ৰত। আৰু আৰ্টছৰ ক্ষেত্ৰত তোমালোকে তোমালোকেও অলপমান নিউ প্যাটাৰ্ণত পৰীক্ষাসমূহ দিবলৈ চেষ্টা কৰা আৰু পঢ়িবলৈও চেষ্টা কৰা NCERT কিতাপসমূহ। আৰু মেইনলি সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে NCERT কিতাপটো ভালকৈ পঢ়িবা, যেহেতু NCERT কিতাপৰ পৰাই কুৱেশ্চনসমূহ দেখিবলৈ পোৱা গৈছে। আৰু যেহেতু তোমালোকে সায়েন্সৰ পৰা পাছ কৰি হাই সেকেন্ডাৰী পিছত যেহেতু এন্ট্ৰেন্স এক্সামসমূহ দিবাই, সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই OMR বেস্ট কুৱেশ্চনসমূহ MCQ টাইপৰ কুৱেশ্চনসমূহ তোমালোকে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰি দিয়া। যেহেতু তোমালোকে এইবাৰ 2026ত যেটো তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষা হ'ব, ইয়াত তোমালোকৰ কোনো ধৰণৰ MCQ নাথাকে, এটো তোমালোকে গম পাইছা। কিন্তু তথাপিও তোমালোকে MCQ টাইপৰ কুৱেশ্চনসমূহ ষ্টাডি কৰিবলৈ আয়ত্ত কৰিবলৈ তোমালোকে এতিয়াৰ পৰা অনুগ্ৰহ কৰি থাকা। ঠিক আছে। যেহেতু তোমালোকৰ হাই সেকেন্ডাৰী পিছত সায়েন্সৰ পৰা পাছ কৰাৰ পিছত তোমালোকে এন্ট্ৰেন্স এক্সামসমূহ এপেয়াৰ কৰিবা, সেইকাৰণে তাৰ পৰা এতিয়াৰ পৰা তোমালোকে প্ৰস্তুতিটো চলাই যোৱা। ঠিক আছে। আৰু লগতে তোমালোকে NCERT কিতাপটো পঢ়িবলৈ চেষ্টা কৰা। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকৈ তোমালোকে পঢ়িলে আৰু তোমালোকে ডেইলি ফোকাস তোমালোকে কৰি থাকিবা আৰু ৰিভিজনটো তোমালোকে পৰীক্ষাৰ 2 মাহ 3 মাহ মান আগতেই তোমালোকে শেষ কৰিব লাগিব। তেতিয়াহে তোমালোকে হাই সেকেন্ডাৰী পৰীক্ষাত তোমালোকে ভাল ফলাফল এটা পাবলৈ সক্ষম হ'বা। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাই সেকেন্ডাৰী পিছত যদি তোমালোকে অসমৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছা, CWE হওক বা তোমালোকে নিট হওক, তোমালোকে এন্ট্ৰেন্স এক্সামত প্ৰিপাৰেচন হোৱাকৈ আমি তোমালোকৰ কাৰণে কিছুমান PDF বনাই আছোঁ, যিসমূহ PDFৰ জৰিয়তে তোমালোকে SSOS অনুষ্ঠিত কৰা CWE হওক বা তোমালোকৰ নিটৰ তোমালোকৰ পৰীক্ষাত সহায় হোৱাকৈ এই PDFসমূহ তোমালোকে চাব পাৰিবা, আমাৰ পৰা তোমালোকে বাই কৰিব পাৰিবা। তোমালোকে এই PDFসমূহ এতিয়া তোমালোকক নিদিওঁ, তোমালোকে পৰীক্ষাৰ আগে তোমালোকে পাই যাবা, 2-3 মাহ মান আগতে পাই যাবা। সেইকাৰণে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখি দিয়া, আমি তোমালোকক সম্পূৰ্ণৰূপে হেল্প কৰিম। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল সৰু এটা ইনফৰমেশ্যন। তোমালোকে কামবিলাক কৰি থাকা আৰু তোমালোকৰ কেনেকুৱা প্ৰিপাৰেচন চলি আছে কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে ইমানে আছিল। ধন্যবাদ। কিপ ৱাচিং।